কৰোনা এক মহামাৰী, কৰোনা এক ব্যাধি, কৰোনাই কৰিলে সকলো স্তব্ধ, সকলোকে কৰিলে ঘৰৰ ভিতৰত আবদ্ধ, বহুতৰে ল'লে প্ৰাণ। কৰোনা নহয় মহামাৰী, কৰোনা এক জীৱন যুদ্ধ। যদি এই যুদ্ধত জয়ী হোৱাৰ মন, নিজকে যোদ্ধা সজাই লোৱা পণ। অসম এতিয়া স্তব্ধ, অসমীয়াৰ মান, অসমীয়াৰ প্ৰাণ, ৰঙালী বিহুটিও এতিয়া স্তব্ধ। কুলিৰ মাতত এতিয়া শুনা নাযায় বসন্তৰ জাননী, শুনা যায় অসমৰ বিননি। ঢোলৰ গুমগুমনি, পেপাৰ টিহিটি টিহিটি মাত, এইবাৰ জানো শুনিবলৈ পাম ডেকা গাভৰু মৰমৰ এনাজৰী, সেই গীতবোৰ জানো শুনিবলৈ পাম। নাচনীৰ হাতত জেতুকা পাতৰ দলিচাখনি, এইবাৰ জানো দেখিবলৈ পাম। নাচনীৰ খোপাৰ কপৌফুল ডালতে শুকাব, ঢুলীয়াই সেই কপৌফুল আনিবলৈ নাযায়। এইবাৰ ঢুলীয়াৰ কান্ধৰ ঢোলটি বেৰতে ওলমি থাকিব। গৰুক মাহ হালধি সানি নৈত গা ধোৱাৰ ফূৰ্তি নাই। ডেকা বুঢ়া মিলি চোতালে চোতালে হুঁচৰি গোৱাৰ আনন্দ নাই। মাত্ৰ আছে দুখ, বেদনা, ভয়, শংকা, সকলো আনন্দ কৰোনাই কাঢ়ি লৈ গ'ল।